সংসাৰৰ গোটেই সেই কবচখন গাই দিম যেতিয়া মোক একো কৰিব নোৱাৰে লগালে লগাব মাৰ খালে খাম আৰু বিহু ডাঙৰ নে মাৰ ডাঙৰ হে বছৰে বছৰে সেই এইটো কি কয় বিহু এবাৰ আহিব বছৰে বছৰে বিহু এবাৰ আহিব মই সেই এবাৰহে নাচিম মাৰ আকৌ মই সদায় খাই থাকো নহয় মই মাৰ খোৱালে কেয়াৰ নকৰো তই কলৈ যাও হে ৰচক পচককে ওলাই দ কেনি যাও ঘৰত কাম বন দেখা নাই হে আজি বোলে গোটলে আজি বোলে সেই সিফালে সিফালে গোটেইখন বনাই থোৱা যে তোৰ ঘৰত কাম বন নাই নেকি হে হেৰি নহয় মা হেৰি বিহু কৰ্মশালা আছে সেই বোৱাৰী জীয়ৰী চবকে মাতিছে এই বসন্ত দোকানৰ হেৰি নাপাওঁতে যে ফিল্ডখন সেইখিনিত হেৰি কৰ্মশালা হ'ব হেনো সেই বিহুলৈকে হেৰি ওলাইছোঁ হেৰি কাম বন মই কৰি থৈ আহিছোঁ হেৰি অকল গাহৰি দানাটো বনালেই হ'ব মই হেৰি ওলাই কৰি হ'ল আৰু যাওঁ বিহু মাৰিবলৈ যাওঁ হে গাত বিহু লাগিছে বৰ বিহু লাগিছে তোৰ গাত বিহু মাৰিবলৈ যা ক'ত বিহু মাৰগে ক'ত থৰিবলৈ যা ঘৰত কাম বন দেখা নাই এই হালধি এসোপামান খান্দি পিনি শুকুৱাই থৈছোঁ বোলে হালধি সোপা ভিতৰলৈ ভৰাচোন বতৰ ডাৱৰীয়া কৰি আহিছে তাই কাণ্ড জ্ঞান নাই এইফালে সেই জলকীয়া পুলি দুটামান ৰুলোগে কেঁকুৰ এইফালে কঁকালে কাম নকৰে মোৰ তাই সেইবোৰ কাণ্ড জ্ঞান নাই তাই অলৌ তলৌ ধিন্দলৌ তাচলৌকে তাই নাচি ফুৰিবলৈ গ'ল বিহু লাগিছে তাই বৰ বিহু লাগিছে তাই কিহৰ নাক কান যোৱা বিহু নাছিলে হ'বলা নাক কান যায় আপুনি যে কথা কিছুমান কয় আৰু দেই মই হ'লে সেই অকল ঘৰত কাম কৰি হ'লে ভাত সিজাই অকল খুৱাই থাকিলে নহ'ব নহয় মই সেইবোৰ কৰি থাকিব নোৱাৰো মই কৈ দিছোঁ হ'লে দেই মোৰ কি নিজৰ কি মন নাযায় নেকি মোৰ কি সপোন নাই নেকি মই তাক আহিলে ক'বহে লাগিব আজি তাই একো ঘৈণীয়তো কাম বন নাই অলৌ তলৌকে পিং পিঙে গাভৰু ছোৱালী নেকি ঘূৰি ফুৰিবলৈ বিহু নাচি ঘৰত সেই লাও পুলি এটা ৰুব লাগে সেই কোমোৰা পুলি এটা ল'ব লাগে কিমান কাম আছে ঘৰখনত সেইবোৰ হ'লে কাণ্ড জ্ঞান নাই ৰচক পাচক তাই গতি চাচোন আগত লগাব কি লগাব মই কি বিহু নাচি থওঁ বুলি লগাব মোক একো কৰিব নোৱাৰে মই হেৰি কি কয় গোটেই সংসাৰৰ গোটেই সেই কবচখন গাই দিম যেতিয়া মোক একো কৰিব নোৱাৰে লগালে লগাব মাৰ খালে খাম আৰু বিহু ডাঙৰ নে মাৰ ডাঙৰ বছৰ এবাৰ আহিব বছৰে বছৰে বিহু এবাৰ আহিব মই সেই এবাৰহে নাচিম মাৰ আকৌ মই সদায় খাই থাকো নহয় মই মাৰ খোৱালে কেয়াৰ নকৰো গাহৰি ভাত বনাব লাগে কি কলি তই মই যদি যাব নালাগে তেতিয়াহ'লে মই ঘৰতে বিহু এভাকি গাই দিব লাগিব এতিয়া ঐ তেলি পতিয়া ঐচি ৰাখো আইচি ইলা বিহু গান মই ঘৰত গাম নে মানুহৰ আগত লাজহে লাগিব গোটেই চুবুৰীয়াই শুনিব এইজনী কি হ'ল বুলি মই যাওঁ কৈ দিছোঁ হ'লে দেই মই চাইকেল হেৰি উলিয়ালোৱে আৰু আপুনি পিতে আহিলে কি কয় ক'ব মই হ'লে ওলালোহে আৰু চাইকেল যিখন পমো নাই এখন পমো দিবগৈ লাগিব এতিয়া ভাইহঁতৰ ঘৰত এই ষ্টেনো চিগা হ'ব একো নাই সেই যাবলৈ যে পাইছোঁ আকৌ দম অকণ দেখুৱাই নগ'লে মানে যাবলৈও নাপাওঁ গ'লোহে আৰু মই দেই আপুনি কি কয় কৰিব গাহৰি ভাতকেইটা বনাই থ'ব হ'লে দেই মই আহিলোহে আকৌ দেই চাইকেলখন লৈ যা তিলৌকে সেই বনাই ফুৰগে যা ঘৰত কাম বনটো নাইয়ে তোৰ ল'ৰাটোৱে কি খাইছে কি বছে তোৰ খবৰ নাইয়ে যা চাইকেল লৈ যা তিলৌ নাচগে গাহৰি ভাতটো সেই বনাই থ'ম মই তই ঘৰলৈ আহিবি তোৰ গাহৰি ভাত মই ধুনীয়াকৈ সিজাই থ'ম দেই তাই নেওচা দিবলৈ তাক গাহৰি ভাত সিজাই থ'ব লাগে মই বুঢ়ীজনীয়ে খৰি খেৰ এডাল হ'লে সোমোৱাই থৈ যাব নোৱাৰিলে এইফালে কুকুৰা বন্ধা এইফালে হাঁহ বন্ধা তিনি গধূলি তাই লিচিং পিচিংকে ওলাবহি আৰু হাঁহি তাই গাভৰু ছোৱালী হোৱাম খুন্দিম আজি তই তোক আজি খুন্দিম মই তই